আৰু আপোনাক ছোৱালী কম বনৰি বেছি লাগি আছে रुको जरा सबर करो बोला धक्का मुक्की नहीं करने का হেল্ল' গাইজ কি খবৰ আকৌ এটা নতুন ৰছ ভিডিঅ'লৈ স্বাগতম আৰু আপোনালোকে চাই আছে ৰাভা লৰা বাট বাকী যি কি নহওক ভিডিঅ'টো চোৱাৰ আগতে তোমালোকক এটা কথা কৈ লওঁ তোমালোকে ভিডিঅ'বোৰ চাই লাইক কমেণ্ট কিয় নকৰা তোমালোকৰ এটা লাইক কমেণ্টে আমাক নতুন নতুন ভিডিঅ' বনাবলৈ মটিভেট কৰে প্ৰেৰণা যোগায় তো বন্ধুসকল দেৰি কিহৰ লাইক কৰা শ্বেয়াৰ কৰা কমেণ্ট কৰা যিমান পাৰে শ্বেয়াৰ কৰা বন্ধুবোৰৰ লগত যিমান পাৰে শ্বেয়াৰ কৰা তো যদি ভিডিঅ'টো নতুন পইচা আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা তো বন্ধুসকল ভগৱানৰ নাম লৈ বলক আজিৰ মেইন ভিডিঅ'লৈ আৰম্ভ কৰোঁ ও বাইদেউ ভিডিঅ'টোৰ জৰিয়তে কি দেখুৱাব বিচাৰিছে মানে বন্ধুসকল এটা লাইকৰ কাৰণে যিহঁতে কি নকৰে আৰু কেতিয়াবা ইহঁতে চাঙিয়াও খুলি দেখাব ইহঁতৰ কাৰণে কেতিয়াবা ইনষ্টাগ্ৰামটো বন্ধ নহ'লে হ'ল আৰু বন্ধুসকল আৰু বাইদেউ অসমীয়া ছোৱালীয়ে মেখেলা চাদৰ পিন্ধিলে এনেকুৱা লাগিব লাগে আৰু দেখোন আপোনাক এনেকুৱাহে লাগি আছে আৰে বাইদেউ বিলাহী পকি ফুৰিবই আৰু চোন ৰিলছৰ নামত জিটি আৰু জিটি এইজনীৰ বিলাহী পকি খাবলৈ পৰা হ'ল মাল খাব পাৰো কিন্তু আমাৰ অহংকাৰ নাই আপি বটা পাৰো কিন্তু পলুৱা নাট নাই ৰবা বন্ধুসকল 1 মিনিট ই পকেটত হাত ভৰাই কি কৰি আছে বন্ধুসকল এবাৰ ভালদৰে লক্ষ্য কৰাচোন পকেটত হাতখন ভৰাই ইহঁতি ই কি কৰি আছে সৰু সৰু ল'ৰা ছোৱালীবোৰ ইমান কম বয়সতে পঢ়া শুনা বাদ দি এইবোৰ বাকচুদি কৰিবলৈ কিহৰ দৰকাৰ পঢ়া শুনা কৰা মা দেউতাৰ নাম ৰোচন কৰা কি কম আৰু বন্ধুসকল য'ত ফুটা দেখে ন তাতে আঙুলি ভৰাবই এইটো বয়সত প্ৰেম কি বাল বস্তু জনাই নাছিলো কেলা আৰু সেইটো বয়সত ইহঁতে প্ৰেমৰ সাগৰখনত সোমাই প্ৰেম খেলি আছে তুমি মোৰ লেউৰাটো খা অমাইনা চেহা চাই প্ৰেম নকৰিবা হৃদয় চাই কৰে হৃদয় তোক ৰাখিছো তই নজনাকে বদৰিয়া আবে কেলা বাল ই কেনেকৈ পলাল বে ইয়াক দেখোন তেজপুৰৰ পাগলা ফাটিকত থৈ দিয়া হৈছিল অমাইনা চেহা চাই প্ৰেম নকৰিবা হৃদয় চাই কৰে হৃদয় তোক ৰাখিছো তই নজনাকে বদৰিয়া দেখিছে নাই ডিঙিত লগাই থোৱা শিকুলিডাল এতিয়াও তাৰ ডিঙিত লাগি আছে म्यूजिक মজা আয়া লুই যাই এখন কালে নহলে ই মানুহ মাৰিব কেলা মানুহ মাৰিবই অনুভৱী তোমাৰ হয় নেকি স্কুটিও বোলে লোকৰ মোবাইলো বোলে লোকৰ তেতিয়াহ'লে আছে কি তোৰ বাল আরে ভাই টকা লাগিব ন যদি ছোৱালীৰ লগত থাকিব লাগে তেতিয়াহ'লে টকা লাগিব টকা ভাই টকা এতিয়াহে তোৰ লগত থাকিব নহ'লে না ৰে বাবা না
এনেকৈ লোকৰ স্কুটি মোবাইল লৈ খাতা লেভেল দি থাকিলে তোক তল এৰি যাবই ন বন্ধুসকল কি কয় মানে কেছটো কি হ'ল পিতক স্কুটি আৰু মোবাইল লৈ বোলে পটাইছিল তাৰ কেইদিনমান পাছত ছোৱালীজনী গম পাই গ'ল যে তাৰ একো নাই শূন্য তাৰপিছত প্ৰেমিকৰ এই অৱস্থা এই তো গাইজ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি ভিডিঅ'টো নতুনকৈ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব তো বন্ধুসকল পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ বাই বাই